সকলকে ওয়েলকাম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ আশা কৰিছো সকলোৱে ভালে আছে যেহেতু থাম্বনেইলটো চাই নিশ্চয় গম পাইছেগে আজি মোৰ 200 সাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল তাৰ বাবে মনটো বহুত ভাল লাগি আছে কাৰণ আমাৰ নিচিনা সৰু ইউটিউবাৰৰ বাবে দিনত এটা সাবস্ক্ৰাইবাৰ বাঢ়িলেও বা দুটা বাঢ়িলেও সেইটো বহুত মানে মূল্যৱান হৈ যায় তাৰ বাবে আজি মোৰ 200 হ'ল তাৰ বাবে মোৰ মনটো একচুৱেলি বহুত এক্সাইটেড লাগি আছে তাকে আৰু এনেকৈ আপোনালোকে সকলোৱে সদায় মৰম দি থাকিবগে যাতে আৰু আগুৱাই গৈ থাকিব পাৰোঁ তো তাৰ বাবে আৰু মনটো ভাল লাগিছে আৰু সকলোকে থেংক ইউ জনাইছোঁ ইমানখিনি মৰম দিয়াৰ বাবে আৰু এতিয়া সময় হৈছে প্ৰায় 8টা বাজিলেগৈ একচুৱেলি তো মই যাব ওলাই আছোঁ কামত তো এতিয়া আপোনালোকক ডাইৰেক্ট মই কামৰ জেগাত গৈ লগ পাম চাই থাকক এইফালে আমাৰ আজি কালাৰ মাৰা হ'ল মানে ষ্টাৰ্টিং হৈছে এইটো গগৈ দোষ ভাল ন একদম কালাৰ কেনেকুৱা ফিনিচিং হৈছে কালাৰ মজা ফিনিচিং এইফালে আমাৰ দেৱাই মাৰি আছে মেইনটো মেইনটো মিলোৱাৰ ওপৰতে কথা আছে বাৰু প্ৰাইমাৰ মাৰা হৈ গ'ল যিহেতু ইয়াত মাৰা হৈছে একচুৱেলি প্ৰাইমাৰ মাৰি কিনি প্লাষ্টিক পেন মাৰি আছে ডিষ্টেম্বাৰো মাৰিব পাৰে আৰু এইটো মাৰা ষ্টাইলটোক ডিষ্টেম্বাৰ বুলিয়ে কয় কিন্তু প্লাষ্টিক পেন মাৰিছে মালিকে আৰু এই ডিজাইনবিলাকত বেলেগ বেলেগ কালাৰ হ'বগৈ আৰু এই ভিতৰটোত পুটিংটো আমাৰ হৈ গ'ল ভিতৰত পুটিং মাৰা হৈছেগৈ আৰু এই বাহিৰত লগাই দিছোঁ দুটাক এই ডিজাইনখিনিত মাৰি আছে দুজনে এই ফ্ৰণ্ট ছাইডটোত জাষ্ট এইখিনি এই ৱালটোত মাৰি দিয়া হৈছে পুটিং সেইপিনেতো সেই সেনেকৈ ডিষ্টেম্বাৰ ষ্টাইলতে হ'ব প্ৰাইমাৰ মাৰা হ'ল প্লাষ্টিক পেন এপ্লাই হ'ব তাত আৰু গ্ৰিলখিনিত কিবা এটা কালাৰ মাৰা হ'বগৈ আৰু এইটো হ'ল এক্সটেৰিয়াৰটো এতিয়া দেখাই আছোঁ আপোনালোকক ইণ্টেৰিয়াৰটো সোমাই মাৰিয়ে সেইটো এটা ৰুম ইয়াতে পুটিং মাৰা হৈছেগৈ এ চি বৰ্ডত হোৱাইট কালাৰ মাৰা হৈছে সেইপিনে ইয়াতে এনেকৈ পুটিং মাৰি কিনি প্ৰাইমাৰ মাৰি থৈ দিছোঁ চিৰিজ মাৰা হ'ল ৱালত এই চৌকাডত কালাৰ মাৰা হৈছেগৈ এইখিনি এনেকৈ জাষ্ট এইটো এটা ৰুম আছেগৈ আৰু ভিতৰত আজি চফা কৰা যিহেতু হৈছেগৈ চেম ষ্টাইল চবত দিয়া হৈছে বেলেগ তেনেকৈ একো কাৰেণ্ট নাই একচুৱেলি ইয়াত জোনাইট দুদিনে হ'ল আৰু কাৰেণ্ট নথকা চেম গোটেইখিনি ৰুমত চেম ষ্টাইল দিয়া হৈছে একদম মজা ফিনিচিং এটা দিয়া হৈছেগৈ মানে চিলিংটো পূৰা বগা হৈছেগৈ সেইফালে গ্ৰিলত মাৰি দিছোঁ আমি এয়া এলুমিনিয়াম কালাৰ গল্ডেন ব্ৰাউন কাঠত মাৰা হৈছেগৈ ভালকৈ কাঠটো শুকুৱাই নাই যোৱাকালি মাৰা এইখিনি এইটো এটা ৰুম মানে বহুত বেছি ধুনীয়া ফিনিচিং আহিছেগৈ পুটিং কাটি চিৰিজ মাৰি মানে ডাবল ফুট পুটিং কাটি কিনি প্ৰাইমাৰ মাৰি কিনি থৈ দিলেও বহুত ধুনীয়া বগা হৈ থাকে মোৰ পিছবিলাক আপোনালোকে চাই আছে কি ধুনীয়া হৈছেগৈ কালাৰ নামাৰিলেও এনেকৈ প্ৰাইমাৰ মাৰি কমচে কম যিমান মজা ইমান দিন থ'বগৈ পাৰে 1 বছৰ 2 বছৰ হওক নিজৰ ওপৰত কথা মানে বহুত ঠাণ্ডা হৈ যায় একবাৰ কালাৰ মৰাৰ পিছত আৰু ৰুমটো মানে কি মজা কি ধুনীয়া ঠাণ্ডা এটা ফ্ৰেছ আহি যায় যিহেতু চিমি থাকিলে অলপ লেতেৰা দেখি পায় আৰু প্লাষ্টাৰটো ওপৰত কৰি থ'লে কালাৰটো মাৰি দিলেহে একদম মজা লাগি যায় মানে তাকে বহুত বেছি ভাল লাগে চোৱাতে কালাৰ কি যে ধুনীয়া লাগিছে ঘৰখন এতিয়া এইফালে আমাৰ পেইণ্টাৰখিনি গোটেইখিনি পেইণ্টাৰ একেলগত গ্ৰিলটো মাৰি দিয়াৰ পিছত আৰু ধুনীয়া লাগিব এতিয়া সময় হ'ল প্ৰায় 6টা মানে বাজিলে কামৰ পৰা আহিলোঁ আহি অলপ ফ্ৰেছ হৈ কিনি বজাৰলৈ গ'লোঁ বজাৰৰ পৰা আহিলোঁগৈ আহি বহুত ভাগৰ লাগিলে কিন্তু কি ক'ম বজাৰৰ পৰা আহিও আকৌ যাব লগা হ'ল কাৰণ এইপিনে চাওক আমাৰ এই চিলিংখনত এই টিভি ৰুমৰ চিলিংখনত একচুৱেলি ফেন নাই তো মায়ে মোক ক'লে যে যেনেকৈ হ'লেও এখন চিলিং ফেন আজি লৈ আহ তাকে এতিয়া মই আকৌ বজাৰ যাবলগীয়া হ'ল যাওঁ এতিয়া আকৌ বজাৰলৈ ডাইৰেক্ট এতিয়া আপোনালোকক লগ পাই আছোঁ মই বজাৰৰ পৰা আহি পালোঁ এতিয়া যিহেতু বহুত ভাগৰ লাগিছেগৈ কি ক'ম আৰু গৰমখনত আপ ডাউন মানে সেয়ে আৰু এইপিনে চাওক ইয়াত লৈ আহিলোঁ মই ফেন আৰু এই যে অকণমানিটো যোনটো চাই পাই আছে আপোনালোকে দেখি আছে এইটো হ'ল লাইট হেভেলছৰ লাইট ইমান সৰু হ'ব পাৰে কিন্তু দাম সাংঘাতিক লৈছে আৰু এইফালে ফেনৰ কোম্পানীটো এইবাৰ অলপ বেলেগ কিবা হেনো RR বুলি মোক ক'লে এইটো লৈ যোৱা ভাল ফেন হ'ব মানে উষা যেনেকুৱা তেনেকুৱা উষাতকৈ ভাল হ'ব বুলি ক'লে তাৰ বাবে এই ফেনখনক লৈ মই আহিলোঁ এই ফেনখনক ফিটিং কৰিব লাগে এইটো ইয়াত যে অলপ আগত যে আপোনালোকক দেখালোঁ ইয়াত এতিয়া ফিটিং কৰিব লাগে ফেনখন তাকে এতিয়া মই ফেনখনক খুলি মেলি প্ৰথম আছিলে ফেন মানে একচুৱেলি এই ষ্টেণ্ড ফেন আৰু আমাৰ ষ্টেণ্ড ফেনখন হ'ল এনেকুৱা লেঙেটা পটককৈ নুঘূৰে মানে এইটো এবাৰ এনেকৈ হাতৰ পৰা কৰিব লাগিব তেতিয়াহে এইটো ঘূৰে আৰু তাৰ বাবে এইটো ৰুমত ইয়াতে লগাবলগীয়া আনিলোঁ এই চিলিং ফেনখনক মই তো এতিয়া তাকে চিলিং ফেনখনক ফিটিং কৰোঁ আৰু চাওঁ ইয়াৰ স্পীড কিমানটি আছে আৰু আপোনালোকক দেখাই আছে আৰু এটা কথা এইখিনিতে এই যে সৰু লাইটটো 6টা হ'ব পাৰে ইয়াৰ কামালবিলাক একদম ডাঙৰ মানে ইমান সৰু টৰ্চ কিমান পোহৰ দিয়ে আপোনালোকক দেখাই আছোঁ চাওক
এইটো হ'ল ইয়াৰ মানে চেপেটাকৈ জ্বলে এইটো আৰু এইটো টৰ্চ এইটো কিমান পোহৰ আছে চাই থাকক আপোনালোকক দেখাই আছোঁ মই এইটো চাওক পোহৰ এইটো টৰ্চ নিচিনাটো চিলিঙত মাৰি দিছোঁ কিমান পোহৰ হৈছে আৰু এনেকুৱাটো চাওক এইটো কিমান পোহৰ আছে গোটেই ৰুমটোক পোহৰ কৰি থৈছেগৈ গোটেই ৰুমটোক মানে একদম উজ্বলাই থৈ দিছে কিমান পোহৰ হ'ব পাৰে এইটো আৰু এইটো হ'ল টৰ্চটো মানে একদম সৰু হ'ব পাৰে ধামাকা পোহৰ দিছে লাইটটো কিছুমান এই আৰু সৰু বস্তু ডাঙৰ কামাল দিয়ে অলপ আগত যে আপোনালোকে তলত এখন ফেন দেখি পাইছিলে বৰ্তমান চাবনে ফেনখন ক'ত আছে তাত দেখাই আছে আপোনালোকক এইখন চাওক বৰ্তমান মই তাত লগাই দিলোঁ লগাই ফিটিং নিজে কৰিলোঁগৈ আৰু যিহেতু এইখিনি কাম ইমানে পাৰে আৰু ফিটিং কৰি কিনি চালোঁ ফেনৰ হাৱা কেনেকুৱা আছে তলত আহি ফেনৰ হাৱাটোতো একদম ঠাণ্ডা কুল একদম মজা হাৱা আৰু এইপিনে চাওক হৈ গ'ল ফিটিং আৰু ই ঘড়ী আছে ইয়াত ঠাণ্ডা লাগিছে একচুৱেলি চিলিং ফেনৰ মানে চিলিং ফেন কিয় লগালোঁ চিলিং ফেন লগালে গোটেই ৰুমটো ঠাণ্ডা হৈ থাকে তেনেকুৱা হয় সেইটো কাৰণে মই আৰু আমাৰ গোটেইকেইটা ৰুমতে চিলিং ফেনেই লগোৱা আছে আৰু মোৰ ৰুমতো মই ইয়াতে চিলিং ফেনেই লগাইছোঁগৈ এইপিনে ওপৰত চিলিং ফেনেই লগাইছোঁ হাৱাও ঠাণ্ডা হৈ থাকে একদম প্ৰায় আৰু আজকা ভিডিঅ' ইমানতে সমাপ্ত যদি কি আৰু মানে ভিডিঅ'টো ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব মানে ছাবস্ক্ৰাইব যদি কৰি দিয়ে ছাবস্ক্ৰাইব বাঢ়ি গৈ থাকিব লাইক কমেণ্ট বাঢ়ি গৈ থাকিব তেতিয়া মোৰ ভিডিঅ' বনাবলৈ আৰু ভাল লাগিব তেতিয়া মই আপোনালোকৰ কাৰণে আৰু মানে ধাচু একদম মজা ভিডিঅ' বনামগৈ তো থাকে আৰু বাই বাই